Yes, good morning from Guwahati. আৰু কালি থাকিলোঁ গুৱাহাটী যিহেতু সৰু সজা ষ্টেডিয়াম আহিছিলোঁ আৰু সৰু সজা আমাৰ গোলাঘাটৰ পৰা আহিছিলে বিহু দলটা আৰু সিহঁতৰ লগত থাকিলোঁ মানে সিহঁতৰ হোটেলত থাকিলোঁ। এইখন হৈছে সিহঁতৰ হোটেলৰ লাষ্টৰ ৰুমটো আৰু আজি ঘৰ যাম। আৰু গাইছ আজি আহিব নৰেন্দ্ৰ মোদী। আজিতো গাইছ আজিতো থাকিবলৈ মনটো আছিলে কিন্তু নোৱাৰিম কাৰণ পাছ লাগিব। পাছ হ'লে ষ্টেডিয়ামৰ ভিতৰত সোমাব দিব, নহ'লে মানে 13 তাৰিখে বিন্দাছ সোমাব গৈছিলোঁ, এতিয়া 14 তাৰিখে পাছ লাগিব, সেইটো কাৰণে সোমাব নাপাওঁ। আৰু পাছ মানে কি আৰু মানে টিকেট এটা লাগিব, মানে কিবা নাজানো বিশেষ। আৰু সেই পাছটো হ'লেহে সোমাব দিব, নহ'লে পুৰা চেকিং কালিয়ে চেকিং কৰিছে, কালিও বহুত চেকিং কৰিছে। এনেকৈ সোমাই গ'লোঁ ষ্টেডিয়ামৰ ভিতৰলৈ আৰু মজা লাগিলে। আৰু চাই থাকিব আজি ভিডিঅ'টো কিনো হয়। আজি যিহেতু ঘৰ যাম আৰু এনেই অকণ ষ্টেডিয়ামৰ ভিতৰত যাম, যদি টাইম পাওঁ যদি যাম, যদি নাপাওঁ তেনে ঘৰ যাম আৰু ট্ৰেইনৰ টিকেট কাটিম। কালি ট্ৰেইনৰ টিকেট মানে ঘৰৰ পৰা আহোঁতে একদম মানে শ্লিপাৰ টিকেট কাটিব মানে দিগদাৰ হ'ল, গতিকে জেনেৰেলত বিচাৰিলোঁ। বহুত কষ্ট হ'ল, মানে ভালকৈ কষ্ট হ'ল, সেইটো কাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাকো ফাৰ্ষ্ট টাইম ট্ৰেইন ট্ৰেভেল কৰিছিলোঁ, এখন ভয় লাগিছিলে। উপায় নাই, এতিয়া আহি পালোঁ যিহেতু গুৱাহাটী আৰু এতিয়া ঘৰ গৈ আছোঁ। যিহেতু বিহু আজি ভিডিঅ' কেতিয়া আপলোড হ'ব গম নাপাওঁ, কিন্তু বনাই থৈছোঁহে আৰু অকণ দেৰি হৈছে ভিডিঅ' আপলোড দিয়া, বেয়া নাপাব। আহি পালোঁ গুৱাহাটী ISBT, মানে সিহঁতৰ হোটেলৰ পৰা ডাইৰেক্ট গুচি আহিলোঁ গুৱাহাটী ISBT। যিহেতু আজি আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আজি গুৱাহাটী সৰু সজাই ষ্টেডিয়ামলৈ আহিব। আজি শেষ প্ৰগ্ৰেম আৰু মোৰ চাবলৈ মনটো আছিলে কিন্তু নোৱাৰিলোঁ, যিহেতু মোৰ ওচৰত পাছ নাই, সেইটো কাৰণে মই চাব নোৱাৰিলোঁ আৰু আপোনালোকো দেখুৱাব নোৱাৰিলোঁ, বেয়া নাপাব। আৰু আজি যাম ঘৰলৈ, ঘৰত মানে 15 তাৰিখে ঘৰত পাম গৈ। আজি ৰাতি যাম, মানে দিনতে যোৱা কথা আছিলে কিন্তু দিনত গাড়ী চব বন্ধ। তাৰপিছত দাদাৰ ৰুমত, মানে দাদাৰ কোৱাৰ্টাৰত আছোঁ, যিহেতু দাদা ইয়াতে কাম কৰে। আৰু এতিয়া আপোনালোকক অকণ ISBTখন দেখুৱাই নিব লগ আহোঁ। চেণ্ডেল সুধা বহি আহিছোঁ গাইছ, সুধা বহিয়ে আৰু এখন দেখুৱাই নিওঁ, অকলে আহিছোঁ যিহেতু। আৰু এইবোৰ চব CNG গাড়ী দেই গাইছ, CNG মানে গেছৰ গাড়ী। সেইটোৱে আছে ISBT। আৰু গাইছ ইয়াৰ পৰা গৈ ঘৰত বিহু মাৰিম গৈ, যিহেতু মেইন নাপালোঁৱেই, মানে গৰু গা ধুৱাবলৈ আৰু ঢেৰ কিবা কিবি কাম নাপালোঁৱেই, যিহেতু ইয়াৰ পৰা গৈ আৰু লগৰখিনিৰ লগত বিহু মাৰিম। ভাল লাগিব নে ভাল লাগিব। এতিয়া বেছি দিন নোৱাৰোঁ, ইয়াৰ পৰাই ফোন কৰি লাষ্ট লাগিছে অকলে আৰু এতিয়া চব বেয়া হৈ থাকে, চব পামচাৰ হৈছে, বেয়া হৈ আছে গাড়ী, বহুত গাড়ী বেয়া হৈ আছে, চব বেয়া হ'ব গাড়ী। আৰু গাইছ আজি এইটো যিহেতু কোৱা নৰ্মেল ভিডিঅ', মানে যিহেতু ঘৰ যাম আৰু ব্লগ নবনাওঁ ইয়াতে, যিহেতু অলপ ব্লগো আপোনালোকতো পাতোঁ। মই গম পাইছোঁ বাৰু ভাল ভিডিঅ' দিব পৰা নাই, যিহেতু মোৰ ব্যস্ত হৈ থাকোঁ কামত, টকা পইচাটো চবকে লাগে আৰু সেইটো কাৰণে টাইম দিব নোৱাৰোঁ মানে ইউটিউবত বেছিভাগ। আৰু গাইছ বাছ ষ্টেণ্ডৰ পৰা ওলাই পিনি ৰেবটো বুক কৰিলোঁ খানাপাৰালৈকে, যিহেতু গুৱাহাটীত ছুপাৰ টুপাৰবোৰ চলা নাই, মানে যিহেতু মোদী আহি আছে, সেইটো কাৰণে ছুপাৰবোৰ বন্ধ কৰি থোৱা আছে, ডাঙৰ গাড়ীবোৰ বন্ধ কৰি থোৱা আছে, সেইটোকে ৰেবটো বুক কৰি খানাপাৰা যাম। আৰু গাইছ এয়া হৈছে গুৱাহাটী আৰু মোদী আহি আছে সৰু সজাই ষ্টেডিয়ামলৈ আহি আছে, দেখি চব চেকিঙত আছে, পূৰা ফূৰ্তি ৰাস্তা কৰিছে, চাওক কিমান ধুনীয়া হৈ আছে। আৰু যিহেতু চাইডে বাঁহ লগাই দিছে, ভাল লাগিছে দেখি। আৰু গাইছ এয়া হৈছে মেঘালয়, ইয়াৰ পৰা মেঘালয় ষ্টাৰ্ট হয়। আৰু মই বিশেষ নাজানো, চাইনবোৰ্ডখন চাইহে মই গম পাইছোঁ যে এখন মেঘালয়ৰ পৰা ইয়াত। আৰু মেঘালয় পুলিচ, মানে জেগাই পুলিচ ৰখিয়ে আছে মানে। আৰু গাইছ ভিডিঅ'টো আজি ইমানে, যদি ভিডিঅ' চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে মেঘালয়, বাই, জয় অসম।